Hello friends, welcome to Assamese Intuition. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি গুৰুত্বপূৰ্ণ ঘোষণা যিসকল মৎস্য উৎপাদনকাৰী আছে তেওঁলোকৰ বাবে অতি ভাল খবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এখন নতুন আঁচনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ আঁচনিখনৰ বিষয়ে জনাম আৰু কি সিদ্ধান্ত লোৱা হৈছে অসম চৰকাৰে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ ভিডিঅ'টো চালে জানিব পাৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি নতুনকৈ চেনেলৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে বেল নটিফিকেশ্যনটো অল কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে হওক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল মৎস্য উৎপাদনক লৈ গুৰুত্ব মুখ্যমন্ত্ৰী ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ এই আঁচনিৰ জিঅ' টেগিঙৰ নিৰ্দেশ গাঁৱত সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশৰ উপৰি এনৰেগাৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত মীন বিভাগৰ অধীনৰ বিভিন্ন কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে ৰাজ্যখনৰ মৎস্য উৎপাদন বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ কথা উল্লেখ কৰি বৈঠকত মুখ্যমন্ত্ৰীয়ে উন্নত পৰিচালনাৰ সুবিধাৰ্থে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ আঁচনিখনৰ অধীনত এতিয়ালৈকে খনন কৰা পুখুৰীসমূহৰ জিঅ' টেগিং কৰাৰ পদক্ষেপ ল'বলৈ বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ মাছৰ খাদ্যৰ অভাৱ পূৰণৰ বাবে তথা এই দিশত চাহিদা আৰু উৎপাদনৰ মাজত থকা ব্যৱধান হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিশত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে তেওঁ লগতে এই দিশত শিক্ষিত নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কয় ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত মৎস্য খণ্ডই ল'ব পৰা সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সত্ৰ নামঘৰকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ অধীনস্থ ভূমি সামৰি প্ৰতিখন গাঁৱত সামূহিক পুখুৰী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়াৰ উপৰি এনৰেগা আঁচনিৰ অধীনত ব্যক্তিগত সৰু পুখুৰী খননৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জলাশয়সমূহত মৎস্য উৎপাদন বৃদ্ধিৰ ওপৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে বিভাগক নিৰ্দেশ দিয়ে আজিৰ এই বৈঠকত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মীন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ আৰু ৰাজ্যৰ মীন বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ